কি অদ্ভুত হয়নে? চকু পুখুৰী নহয়, তথাপি পানীৰে ভৰি যায়। মন কাঁচ নহয়, তথাপি ভাঙি যায়। সকলো কথাৰে উত্তৰ দিয়াটো উচিত নহয়। সন্মান বচাবলৈ কেতিয়াবা নীৰৱে থাকিবলগীয়া হয়। সকলো যুদ্ধত আগবাঢ়ি যোৱাটো উচিত নহয়। জয়ী হোৱাৰ বাবে কেতিয়াবা পিছুৱাই যাবলগীয়াও হয়। সকলো সময়তে সকলো সম্পৰ্ক সাৱটি ধৰাটো উচিত নহয়। সম্পৰ্ক বচাবলৈ কেতিয়াবা দূৰতো থাকিব হয়। টকাই হৈছে পুৰুষৰ একমাত্ৰ পাৰফিউম, যিটোৱে কেৱল নাৰীক নহয়, আশে-পাশে থকা মানুহকো আকৰ্ষণৰ কেন্দ্ৰবিন্দুত ৰাখিব পাৰে। পশুৰ দৰে আচৰণ কেৱল মাত্ৰ পশুৱেই নকৰে। কিছুমান মানুহ থাকে যিসকলে পশুতকৈও বেয়া আচৰণ কৰে। আৱেগ হ'ল মাটিৰ চাকি, যিটো কিছুক্ষণ পিছত নুমাই যায়। আৰু বিবেক হ'ল সূৰ্য, যিটো কেতিয়াও নুমাই নাযায়। ক্ষমা পাবা শিশুকালত, কষ্টত যাব বৃদ্ধকাল। যৌৱন হ'ল শ্ৰেষ্ঠ কাল, কামত লগোৱা এইটো কাল। বাচি থাকিম কিমান কাল, ফাঁকি দিলোঁ বহুত কাল। হঠাৎ হ'ব অন্তকাল, আৰম্ভ হ'ব পৰকাল। মই সকলো সময়তে সুখী, কাৰণ কি জানে? কাৰণ মই কাৰো পৰা বেছি আশা নকৰোঁ। কাৰণ প্ৰত্যাশা সকলো সময়তে কষ্টকৰ। জীৱন অতি সংক্ষিপ্ত, সেয়েহে নিজৰ জীৱনক ভাল পোৱা। সকলো সময়তে হাঁহি ধেমালিত থকা। কেৱল নিজৰ বাবে জীয়াই থাকা। কিবা কোৱাৰ আগত শুনা, লিখাৰ আগত ভাবা, ব্যয় কৰাৰ আগত উপাৰ্জন কৰা, ক্ষমা কৰাৰ আগত প্ৰাৰ্থনা কৰা আৰু আঘাত পোৱাৰ আগতে অনুভৱ কৰা।